হেল্ল' এভৰিৱান, মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ ৰুমৰ ওচৰতে DSK ল কলেজ আছে, কিন্তু আজিলৈকে আমি গৈয়ে পোৱা নাই। চ' ভাবিলোঁ আমি যাম। আমি তিনিজনীয়ে সদায় গধূলি টাইমত সদায় ওলাই আহোঁ, সেইটো আমাক মানে হেবিটেই হৈ গৈছে। চ' আহি থাকোঁতে মাংস অকণো লৈ গ'ল, কেলেকি খাবও মন গৈছে ন। সেইকাৰণে আহি থাকোঁতে দেখিছোঁ ৰাস্তাত ইমান ধুনীয়াকৈ শেৱালি ফুল ফুলি আছে। চ' দুপাহমানটো নিচিঙাকৈ থাকিব নোৱাৰোঁ ন, সেইকাৰণে ছিঙি ল'লোঁ। তাৰপিছত এই গুন্দি চাইছে, তাইৰ নাম দেৱ আকৌ। আৰু আমি য'লৈ গ'লোঁ এই দোকানত সোমামেই, মানে আমাৰ গণেশ আংকুলৰ দোকান, তাত সোমাই যি টি লৈ ল'লোঁ। এতিয়া ভাবিছোঁ মাংসখিনি মেৰিনেট কৰি লওঁ। মেৰিনেট কৰি ল'লোঁ, নহৰু পিঁয়াজ কাটি মছলাখিনি সানি পিনি থৈ দিম অকণমান দেৰি। তাৰপিছত বেয়া নাপাব দেই এনেকৈ সানিছোঁ কাৰণে। তাৰপিছত সানি পিনি এজনীয়ে চাহ বনাই আনিলে, চাহ বনাই আমি সদায় চাৰিজনী এনেকৈ চাহ খাওঁ। তাৰপিছত দেখিছোঁ ধনিয়া নাই, ধনিয়া আনিব গ'লোঁ। গোটেই ঘূৰি ফুৰিছোঁ, কিন্তু ধনিয়া নাই। তাৰপিছত পেটিছ খাব মন গ'ল, এইফালে কেক, চ' লৈ ল'লোঁ আৰু। তাৰপিছত আহি পাই পিনি আলুখিনি ফ্ৰাই কৰি লৈছোঁ দেই। তাৰপিছত আমাৰ আকৌ মনা আৰু দেৱ মোৰ ভিডিঅ'ত ওলাই লৈছে আৰু। তাৰপিছত আমি এতিয়া মাংসখিনি ফ্ৰাই কৰি এতিয়া বনাইছোঁ আৰু। বনাবতো নাজানো, কি বনাওঁ নাজানো আৰু, খাবলৈ মন গৈছে আজি। বাঁহগাজ দি মাংস খাম বুলি ভাবিছোঁ, চ' বনাইছোঁ আৰু আপোনালোকে চাই থাকক। তাৰপিছত এতিয়া ভাবিছোঁ কিনো কেনেকৈ খাওঁ আপোনালোকক দেখাওঁ বুলি। চ' এতিয়া ভাত খাবলৈ ৰেডি হৈ গ'ল। আমাৰ হোষ্টেলত এনেকৈ আৰু এনেকৈ খাওঁ আৰু আমি চাৰিজনী বহি লৈছোঁ ভাত খাবলৈ। তাৰপিছত খাই মেলি টেষ্টি হ'ল বুলিও কৈছে। এতিয়া আৰু শুব লৈছোঁ আৰু। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই, গুড নাইট।